শুনিছানে? কি হল তুমি ইয়াত? বাবা কি হৈছে চাব আহকচোন। কি বাবা কি হৈছে? আহক আহক। কিবা এটা ব্যৱস্থা কৰিব লাগিছে। বাবা বলা মেডিকেল লৈ যাওঁ। বলা বলা বলা। উঠছো উঠছো অলপ ধৈৰ্য ধৰ বাবা। বাবা বজাৰলৈ যাব লাগিছিল। ঘৰত একো নাইয়ে খোৱা বস্তু। বজাৰতো যাব লাগিছিল। এদিন টকা পইচাৰ খুব টান হৈছে। একো নাই এতিয়া ঘৰত খোৱা বস্তু। দালিও নাই। ঠিক আছে তোমাখন দিয়া মই কিবা এটা কৰি আনিম দিয়া। হ'ব যাওক যিখিনি পাৰে লৈ আহিব। বলা শুনিছা এই বাৰীৰ পিছফালে গৰু কেইটা আছে অলপ চাবা মই বজাৰৰ পৰা বন্ধু ও বন্ধু বন্ধু চাগে নাইয়ে নেকি? এই ইয়াতে অলপ কিবা আনিছিলো থৈ দিয়া। ও বন্ধু ক'ত গ'ল? বজাৰলৈ গৈছে। এতিয়া চাগেতো নাহিবই নেকি? দেৰি হ'ব বহকচোন আহিয়ে পাব। মই পানী লৈ আহিব। বন্ধু দেখোন ক'ৰ পৰা আহিলো আৰু তহঁতকে অলপ খবৰ ল'ব। ভাল কৰিছে বাৰু মই আৰু ভাবিছিলো আপোনালোকে পাহৰিলেই নেকি? নাই হেৰি এই মোনাখন ধৰা। মই আৰু ভাবিছিলো আপোনালোকে পাহৰিলেই নেকি? কিয় পাহৰিমে বন্ধু কাক কৈছে হা? আহিছে বাৰু ভাল কৰিছে। পিছে কিমান টাইম হ'ল কিবা খোৱা বোৱা কৰিলে নে আপুনি? নাই এতিয়া মাত্ৰ আহি পালো। বাকী তোৰ ক খবৰ? আছো দিয়া। পানী খাওক। এই মোকো এগিলাচ দিবাচোন। সেই গৰমটো মানে আৰু আজি সেই বজাৰত যাব লগা হ'ল চাইকেলখন হৈ আছে বেয়া। সেইটোৱে আৰু তাতে যি চৰকাৰী লকডাউন দিল সেই এতিয়া আৰু সেই ঘৰতে যি পাইছো সেই তাকে ভাবিলো আৰু তহঁতৰ খবৰ লৈ যাওঁ। এই ঘৰত সেই যদি এই জিকা ভোলকেইটা থাকিল হয় তথাপিও কথা বেলেগ আছে। এতিয়া মানে ঘৰৰ সেই আলু দালি সদায় সদায় সেয়ে আৰু হয় সেয়ে খাই জীয়াই থাকিব লাগিব আৰু উপায়তো নাই। দে বন্ধু কথাটো গম পাই দুখ লাগিল। এতিয়া আহো বুলি আহিবও নোৱাৰো। এতিয়া বন্ধু কচোন কথাটো কি হৈছিল ভালদৰে বুজাই কওক। কি কৰিব আৰু সেইদিনাও মই ওলাই গৈছিলো কামৰ বাবে। বাবা
বাবা এই পানী এগিলাছ আনাচোন পঢ়ি আছে না নাই পেলাই দিয়া ঔষধবোৰ খাই আছে নাই সময়মতে যোৱা অলপ পঢ়া বাবা কি হৈছে বাবা বাবা কি হৈছে বাবা কি হ'ল তুমি ইয়াত বাবা কি হৈছে চাব আহকচোন কি বাবা কি হৈছে আহক আহক কিবা এটা ব্যৱস্থা কৰিব লাগিছে বাবা বলা মেডিকেল বলা 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 অলপ খোঁজো বাবা বাবা ছাৰ সোমাব পাৰিম নে হয় ছাৰ নমস্কাৰ ছাৰ হয় বহক হ'ব ছাৰ ছাৰ আমাৰ ল'ৰাটো ছাৰ হয় ডাঙৰীয়া আপোনাৰ ল'ৰাটোৰ মানে অৱস্থা খুবেই ক্ৰিটিকেল হৈছে চ' আপুনি এই 2-3 দিনৰ ভিতৰতে আপুনি আমাৰ কাউণ্টাৰত যাতে 2 লাখ টকা আপুনি জমা কৰি ছাৰ দিয়ে 2 লাখ টকা মোৰ হয় বুজিছোঁ আপুনি এতিয়া যিমান সোনকালে আপুনি 2 লাখ টকা জমা কৰিব পাৰিব হয়তো আমি আপোনাৰ ল'ৰাটোক বচাব পাৰিম ঠিক আছে ছাৰ হয় মই আহিছোঁ যাওক ছাৰ হয় 2 লাখ টকা ছাৰ হয় হয় 2 লাখ টকা হ'ব ছাৰ টকা লাগিব এতিয়া এদিন দুদিন কৰি এই 2 মাহেই হ'ল আৰু এতিয়া হঠাৎ 2 লাখ টকা মোক ক'ৰ পৰা যোগাৰ কৰিম ঠিক আছে কিবা তুমি অলপ খোৱাৰ ব্যৱস্থা কৰা মই অলপ টকাৰ কাৰণে ওলাই যাওঁ হেৰি মাত দিবাচোন আহিলে গাঁওখনৰ ইটো মূৰৰ পৰা সিটো মূৰ গলো কিন্তু টকাৰ যোগাৰ কৰিব নোৱাৰো এতিয়া ভাবিছো ঘৰৰ যিখিনি খেতিৰ মাটি আছে সেইখিনি বিক্ৰী কৰি আৰু সেই গৰুকেইটা বিক্ৰী কৰি যিখিনি পাওঁ তাৰেই বাবাৰ চিকিৎসাখন কৰোঁ তাৰ বাহিৰে আৰু মোৰ হাতত এতিয়া বেলেগ উপায় নাই ডক্টৰে কি ক'লে কি ক'ব আৰু কথা পাতিলো ডক্টৰে ক'লে আৰু এমাহ 2 মাহ ৰাখিবই যিখিনি টকা যোগাৰ কৰিব পাৰো সেইখিনিতো কৰিলোৱে আৰু বাকীখিনি এতিয়া ক'ৰ পৰা কৰোঁ ভগৱানেনো আমাক কি
কি পৰীক্ষা চাইছে মোৰটোৱে কাম নকৰা হৈছে জানো ছাৰ সেয়া আপুনি কৈছিলে নহয় সেয়া মই 2 লাখ টকা লৈ আনিছোঁ ছাৰ এতিয়া মোৰ ল'ৰাটো ঠিক হ'বনে ছাৰ মোৰ ল'ৰাটো আৰু সেই আগৰ দৰে হৈ উঠিবনে আকৌ সি খেলিব পাৰিবনে ছাৰ চাওক ডাঙৰীয়া আপুনি বহুত পলম কৰি দিলে মানে ছাৰ আমি আপোনাৰ ল'ৰাটোক বচাবলৈ নোৱাৰিম এয়া আপুনি কি কৈছে ছাৰ চাওক ডাঙৰীয়া আপুনি যদি আজি সময়মতে পইচাখিনি দিব পাৰিলেহেঁতেন হয়তো আমি আপোনাৰ ল'ৰাটোক বচাব পাৰিলোহেঁতেন মানে ছাৰ হয় আমি আপোনাৰ ল'ৰাটোক বচাব নোৱাৰিলোঁ মানে ছাৰ মোৰ ল'ৰাটো এতিয়া হয় আপোনাৰ ল'ৰাটো এতিয়া ঢুকালে ছাৰ আপুনি সঁচাই কৈছিলে ছাৰ হয় হয় ছাৰ মোৰ ল'ৰাটো এবাৰ চাব পাৰিমনে ছাৰ হয় পাৰিব যাওক। ছাৰ মোৰ ল'ৰা বাবা বাবা এবাৰ মাত দেচোন সেই ডক্টৰটো নহয় সি কৈছে তই বোলে নাহে আৰু বাবা সি পাগল হৈছে বুজিছ এবাৰ মাত দেচোন বাবা বাবা কোন আছ বাবা বন্ধু জীৱন যুদ্ধত তই হাৰি নাযাবি আৰু জীৱনটো দুদিনীয়া গতিকে ভালদৰে আগৰ দৰে আকৌ জীৱনটো জীয়াবলৈ শিক চাবি তোৰো ভাল দিন আহিব সেই আগৰ সুখবোৰ আকৌ ঘূৰি আহিব